হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল জুনুছ কেক বেকিং। আপোনালোকক মোৰ এই চেনেললৈ স্বাগতম জনাইছোঁ আৰু যিসকলে মোৰ ফেচবুক পেজত চাই আছে সেইসকলক মই বহুত স্বাগতম জনাইছোঁ। আৰু আজি বনাব ওলাইছোঁ ভেনিলা কেক আৰু প্ৰিমিক্সেৰে বনাইছোঁ দেই আজি কেকটো। আৰু আপোনালোকে দেখা পাইছে মই ফাৰ্ষ্ট লেয়াৰটোত এয়া মই চেনি পানী দি আছোঁ। গতিকে আপোনাৰ ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু মই মানে ফাৰ্ষ্টটো যিহেতু মানে ওখ নিচিনা হৈছিল সেইকাৰণে মানে সেইটো মানে গুচাই আমি মাজৰ লেয়াৰটো ফাৰ্ষ্ট দি লৈছোঁ আৰু মাজৰ লেয়াৰটো এয়া চেনি পানী দি লৈছোঁ। দিয়াৰ পিছত আমি ধুনীয়াকৈ ক্ৰীম চিম দিম আৰু গতিকে আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু কেনেকুৱা পায় শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। আৰু থাম্বনেইল আৰু টাইটেল চাই গম পাইছে আজি কি কেক বনাব গৈ আছোঁ। গতিকে আপোনালোকে ডিজাইনটো শেষলৈকে চাই লওক আৰু কেনে পায় শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি কেকটো ভাল লাগে, ডিজাইনটো ভাল লাগে, এটা লাইক কৰি যাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব দেই। আৰু এয়া চাহ আমি ক্ৰীম দিলোঁ আৰু স্পেচুলাৰে দি ধুনীয়াকৈ আমি সমান কৰি ল'লোঁ। তাৰপিছত দিম আমি এয়া দেখিছে ক্ৰাছ দিছোঁ। আৰু মোৰ এটা মানে ফলোৱাৰ্ছে মানে মোক কৈছিলে আৰু কমেণ্ট কৰি পেলাই কৈছিল কি মানে যিটো মই কেক বনাওঁ হাফ কেজি সেইটো মানে 3টা লেয়াৰ কৰিব দিছিলে। ময়ো ভাবিলোঁ হয় 3টা লেয়াৰ কৰি দিলেওতো একো কথা নাই, যিহেতু এনেকৈ ফলোৱাৰ্ছবিলাকে মোক কিছুমান কথা যদি কয় তেতিয়া মানে মোৰ বৰ ভাল লাগে। গতিকে সেয়ে ভাবিলোঁ আজি মই 3টা লেয়াৰ দি চাওঁ, তেওঁৰ কাৰণে বনাইছোঁ। আৰু 3টা লেয়াৰ দি চাওঁ আৰু কেনেকুৱা হয়। মই যদি 3টা লেয়াৰ দিয়াৰ পিছত যদি মানে কেকটো দেখাত ভাল দেখা হয়, ডাঙৰ হয়, তেতিয়া মই বাৰু কৰিম। আৰু মানে যিটো মই কণীৰে বনাওঁ সেইটো বহুত ডাঙৰ হয়, সেইকাৰণে মই মানে 2টা লেয়াৰে কাটো। আৰু প্ৰিমিক্সেৰে বনোৱাকেইটা মই 3টাৰে কাটিম আৰু গতিকে আগতে মই প্ৰিমিক্সেৰে ইমান বনোৱা নাই, যিহেতু এতিয়া জানি মই এতিয়া 3টা লেয়াৰকৈ দিম। আৰু যিটো মোৰ কণীৰে বনোৱা হয় সেইটো মানে মই 2টা লেয়াৰ দিম, কাৰণ বহুত ওখ হৈ যায়। যিখিনি ক্ৰীম লাগে সেইখিনিৰে আমি কৰিবতো লাগিব, বেছিকৈ দিব নোৱাৰোঁ। সেই আৰু গতিকে আপোনালোকে চাওক ভিডিঅ'টো। আৰু আমি ছেকেণ্ড লেয়াৰটো দিলোঁ, তাৰপিছত দিলোঁ চেনি পানী। আগৰ নিচিনাই মই ক'তো বেলেগ মই ব্যৱহাৰ নকৰোঁ। যিখিনি দিব লাগে তাতে সেইখিনিয়ে দিছোঁ আৰু যিখিনি ক্ৰীম দিব লাগে সেইখিনি দিছোঁ। আৰু যি দিব লাগে ক'তো মই একো মানে হেৰিকৈ কৰা নাই। গতিকে যিখিনি কৰোঁ মই সেইখিনি দিওঁৱে। গতিকে সেয়া আৰু এয়া চাওক মই ধুনীয়াকৈ ক্ৰীমখিনি লগাই লৈছোঁ। গোটেই মই গাটোত ক্ৰীমখিনি ধুনীয়াকৈ দি ল'ম। তাৰপিছত মই ধুনীয়াকৈ ফিনিচিংটো কৰিম। আৰু ফিনিচিং কৰাটো আপোনালোকে আৰু কি কৰিব, গতিকে মই ফিনিচিংটো বাৰু কৰিমেই আৰু আপোনালোকেও দেখা পায়েই। গতিকে মই ফিনিচিং কৰাটো ইমান নেদেখাওঁ, সেয়ে ফিনিচিং কৰা হোৱাৰ পিছত দেখাম। ইফালে মই ছাইডত দিছোঁ, মই যিখন মানে থাকে সেইখনৰ যিখিনি কাটা নিচিনা সেইখনেৰে আমি ফাৰ্ষ্ট দি লৈছোঁ হেৰি ডেক'ৰেশ্যনটো, মানে সেইখন দিলে হ'ব আৰু ভাল। গতিকে মই সেইখনেদি ধুনীয়াকৈ ছাইডটো ফিনিচিং কৰিছোঁ। আৰু যিখিনি মোৰ ওপৰৰ বৰ্ডাৰখিনি মানে সিমান ভাল হোৱা নাই, তাতে মই অলপমান ক্ৰীম দি লৈছোঁ। কিবা ওখ চাপৰ হ'বও পাৰেতো, সেইকাৰণে সেয়ে এতিয়া আৰু দেখাম আৰু পিছলৈ শেষলৈ চাই থাকিব। এতিয়া আমাৰ ফিনিচিং কৰা হৈ গ'ল, দেখা পাইছে আপোনালোকে। আৰু ধুনীয়াকৈ দি দিছোঁ ছাইডটো সেনেকৈ দি দিছোঁ। আৰু এতিয়া মই দিছোঁ ব্লু কালাৰৰ জেল কালাৰ দি দিছোঁ। আমি এতিয়া ধুনীয়াকৈ সেইখিনি মিক্স কৰিম। আৰু আপোনালোকে মোৰ ফেচবুক পেজত কমেণ্ট দি থাকে, মানে তেওঁলোকক মই ক্ৰীম বনোৱা সেয়া ভিডিঅ' দিব লাগে বুলি কৈছে। কিন্তু মোৰ ক্ৰীম বনোৱা ভিডিঅ' মোৰ ইউটিউবতো দিয়া আছে আৰু ফেচবুক পেজতো দিয়া আছে। গতিকে আপোনালোকে মোৰ পেজটো চাব। আৰু মই আপোনালোকে দিয়া কমেণ্টৰ তলত মই লিংকটো দি দিম, আপোনালোকে চাব পাৰিব। গতিকে মানে অকল ক্ৰীমখিনি হেৰি কৰে ফেটাই মানে বহুতবাৰ মানে ভিডিঅ' দি থাকিব নোৱাৰিতো, সেইকাৰণে মানে গতিকে আপোনালোক মই লিংকবিলাক শ্বেয়াৰ কৰি দিম। আৰু এয়া চাওক মই বৰ্ডাৰটো দি ল'লোঁ। আৰু মই আপোনালোকে দেখা পাইছেনে, মই এটা মানে ওপৰত ডিজাইন এটা বনাই ল'ম, তাৰপিছত মই ক্ৰীমেৰে মানে ডেক'ৰেশ্যনটো কৰিম। গতিকে এয়া মই ফাৰ্ষ্ট আঁকিছোঁ এনেকৈ গোল গোলকৈ আঁকোতে আপোনালোকে গম পাইছে কিজানি মই চকু আঁকি আছোঁ। আমাৰ বনোৱা হৈ গ'ল চাওক। এতিয়া গোটেই দেখা পাইছে আপোনালোকে, ডিজাইনটো দেখা পাওঁতে গম পাইছে মই এইটো ডৰেমন কেক আঁকিব ওলাইছোঁ। গতিকে এতিয়া মই লৈছোঁ চকলেট গানাছ, সেইখিনি বস্তুৰে ধুনীয়াকৈ মই ওপৰৰ মানে হেৰিটো দি ল'ম আৰু গোটেই আঁকি ল'ম। তাৰপিছত আমি ক্ৰীমেৰে ধুনীয়াকৈ ডিজাইনটো দি দিম। আৰু ইয়াত দেখা পাইছে মই চকু দুটা আঁকিলোঁ, নাকটো আঁকিলোঁ, মুখখন আঁকি আছোঁ। আৰু সেই আৰু গতিকে গোটেইখিনি কৰি লওঁ। আপোনালোকক গোটেইখিনি দেখাটোতো সম্ভৱ নহয়, মানে মানে যিকোনো ডিজাইন দিব দিছিলে, কিন্তু সৰু ল'ৰা হয় সেইকাৰণে মানে মাকে কৈছিল মানে ভাল এটা ডিজাইন দিব। গতিকে মই ভাবিলোঁ সৰু ল'ৰা যিহেতু পুতলাবিলাক দিলে তেওঁলোকে বহুত বেছি ভাল পায়। গতিকে মই ভাবিলোঁ নাই এটা মানে এয়া ডৰেমনৰে এটা ফটো দি লওঁ, মাকে হেৰি ভাল পালে মানে সেনেকৈ দিম বুলি কৈছিলোঁ। কিন্তু মাকক দেখালোঁ, মাকে কৈছে দিলেই হ'ল, ভাল লাগিছে বুলিয়ে কৈছে। সেইকাৰণে মানে মই ভাবিলোঁ ডৰেমনটোৱে বনাই দিওঁ। গতিকে ল'ৰাটোৱেও ভাল নে কি কয় আপোনালোকে?
সিফালে আমাৰ হৈ গৈছে। এতিয়া আমাৰ গোটেইখিনি আঁকি ল'লোঁ আৰু এতিয়া আমি সৰু ষ্টাৰ নজল এটা লৈ লৈছোঁ আৰু এইটো সৰু ষ্টাৰ নজলটোৰে মানে এনেকৈ মানে ডৰেমন কেকৰ ডিজাইন বহুত ভাল লাগে আৰু দি কিনে, গতিকে সেয়ে ভাবিলোঁ আপোনালোকক দেখাওঁ, সেইটোৰে মানে দিওঁ আৰু ডিজাইনটো। আৰু এতিয়া মই দেখা পাইছে নহয় ষ্টাৰ দি গৈ গৈছোঁ, ষ্টাৰ নজলটোৰে ধুনীয়াকৈ ষ্টাৰ আঁকি যাই আছোঁ। গতিকে ফাৰ্ষ্ট কৰি ল'ম আমি মানে বৰ্ডাৰৰ ওপৰখিনি যিখিনি, আৰু আপোনালোকে ডৰেমন চৰেমন জানেই, গতিকে আৰু মোক কিছুমানে মানে কমেণ্টো কৰি আছিল দেই ডৰেমনৰ কেক লাগে বুলি, গতিকে ডৰেমনৰ কেকৰ অৰ্ডাৰ পোৱাৰ কাৰণে মই আপোনালোকক ডৰেমন কেকৰ ভিডিঅ'টো দিব ওলাইছোঁ। আৰু যিসকলে ডৰেমন কেকৰ মোৰ কমেণ্ট কৰিছিলে সেইসকলে এতিয়া ডৰেমন কেকৰ মই ভিডিঅ'টো দিয়াৰ পিছত কেনেকুৱা পালে কমেণ্ট কৰিব দেই। আৰু এই আমাৰ হৈ গৈছে, দেখা পাইছেনে, এক চাইড মানে দি ল'লোঁ। গোটেইখিনি দেখাটোতো সম্ভৱ নহয়, মানে ভিডিঅ'টো বহুত দীঘল হৈ যায়, গতিকে আপোনালোক মই দেখাই আছোঁ। গতিকে সম্পূৰ্ণ হোৱাৰ পিছত দেখাম। এয়া আমি মূৰৰ সেইখিনি মানে সম্পূৰ্ণ হ'ল, এইবিলাক সম্পূৰ্ণ হৈ গৈছে। এতিয়া আমাৰ মূৰটো সম্পূৰ্ণ হ'ল, গতিকে আমি তলৰখিনি দি লৈছোঁ, সেই তলৰখিনি সম্পূৰ্ণ কৰি লওঁ, তাৰপিছত আৰু বাকীখিনিও দেখাম বাৰু, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। ইফালে ভাবিছোঁ মানে যিখিনি দিলোঁ মই সেইটো মানে তলৰখিনি মানে পূৰা সম্পূৰ্ণ ভাল হোৱা নাই, গতিকে ডৰেমনটো মানে দেখাত মানে অলপ বেলেগ দেখা হ'ব বুলি আকৌ মই মানে অলপমান পোন কৰি মানে বস্তুটো আঁকি দিছোঁ যাতে ভাল দেখা হওক, আৰু তলৰখিনি আৰু একে সমান হ'ব লাগে, তো সেইকাৰণে নহ'লে মানে ডিজাইনটো বেয়া দেখা হৈ যায়। সেইকাৰণে মানে আকৌ মানে মই চকলেটেৰে মানে অলপমান পোন কৰি দি দিছোঁ। আৰু এতিয়া মই সেই ষ্টাৰ নজলটোৰে হোৱাইট কালাৰ ক্ৰীমটো মই লৈ লৈছোঁ, সেই ক্ৰীমেৰে মই যিখিনি গালকেইখন আছে, মুখখন আছে, সেইখিনি মই ধুনীয়াকৈ মই বগা ক্ৰীমখিনিৰে মই ঢাকি দিম। গতিকে একে নিচিনাই হ'ব আৰু আপোনালোকক কি দেখাম, গতিকে আপোনালোকক শেষ হোৱাৰ পিছত যিখিনি দিয়া হ'ব সেইখিনি মই দেখাই ল'ম। এইখিনি এতিয়া ফাৰ্ষ্ট দি লওঁ। এয়া দেখা পাইছে আমাৰ এইখিনি সম্পূৰ্ণ হ'ল গাল চালগিলা, আৰু এতিয়া মানে চকুকেইটা আঁকি ল'লোঁ, চকুকেইটা আঁকাৰ পিছত তলৰ সেইখিনিও দি ল'লোঁ, সেই আৰু দেখা পাইছে আপোনালোকে আমাৰ হৈ গৈছে ধুনীয়াকৈ। আৰু এতিয়া মই জেল লৈছোঁ, তাতে কেকৰ জেল, আৰু জেলৰ লগত দিছোঁ মই এক টোপ ৰঙা ৰেড কালাৰৰ জেলটো, আৰু সেয়ে ধুনীয়াকৈ আমি মিক্স কৰি লৈছোঁ। এতিয়া আমাৰ হৈ গৈছে, এয়া মই পাইপিং বেগত ভৰাই লৈছোঁ, আৰু ফাৰ্ষ্ট দিম আমি নাকটো। এয়া নাকটোত দেখা পাইছে আপোনালোকে মই ৰেড কালাৰৰ জেল কালাৰ দি দিছোঁ, আৰু যিহেতু ৰেড কালাৰ মানে ক্ৰীমত দিলেতো ৰেড নহয়, সেইকাৰণে জেলে ব্যৱহাৰ কৰোঁ মই ডৰেমনত সেনেকৈ। আৰু এয়া আমি দি লৈছোঁ মুখৰ ছাইডটোত মানে, আৰু আজিকালি ল'ৰা ছোৱালীৰ ডিজাইন আৰু কি ক'ব নে কি কয়, আপোনালোকে যিটো লাগে সেইটোৱে মানে বনাই দিব লাগে, নাজানিলেও মানে চেষ্টা কৰিব লাগে। আৰু মই ডৰেমনটো চেষ্টা কৰিয়ে আজি মই এনেকুৱাকৈ মানে ধুনীয়াকৈ কৰিব পৰা হৈছোঁ। সেয়ে আপোনালোকৰো আশীৰ্বাদ আছে, গতিকে এনেকৈ আগবাঢ়ি যাব পৰা আপোনালোকে আশীৰ্বাদ কৰিব, মৰম দিব, সেয়ে আৰু সেয়ে গতিকে আমি এতিয়া তলৰ সেইখিনি দি লৈছোঁ। এইখিনি কি বুলি কয় নাজানো আৰু দেচোন, ডৰেমনৰ ডিজাইন হয় যিহেতু, আমি ডৰেমনৰ কাৰ্টুন চাৰ্টুন নাচাওঁ যিহেতু, সৰু ল'ৰা ছোৱালীবিলাকে বহুত চাই, তেওঁলোকে জানিব এইটো কি বস্তু। গতিকে আমাৰ কমপ্লিট হৈ গৈছে, দেখা পাইছে আপোনালোকে। আৰু এতিয়া আমি লৈছোঁ, এয়া চকলেটৰে হয়, সেইখিনিও লৈছোঁ। আৰু যিহেতু আমাৰ ব্লেক কালাৰ যিখিনি আমাৰ ডিজাইন দিয়া গৈছে সেইখিনি ভালকৈ চিনি নাপাওঁ হৈছে, তো মানে এতিয়া গোটেই ক্ৰীমটো দি ল'লোঁ নাই, সেইকাৰণে মানে ধুনীয়াকৈ ছাইডটোত আৰু মানে ক্ৰীম দি চকলেট দি লৈছোঁ। আপোনালোকে দেখা পাইছে এতিয়াহে মানে পূৰা স্পষ্ট দেখা হৈছে মুখখন। গতিকে আমাৰ চকু দুটা দি ল'লোঁ, চকু দুটা দিয়াৰ পিছতহে অকণমান ভাল দেখা হৈছে। গতিকে এয়া দেখা পাইছে মুখখনো দি লৈছোঁ, যিহেতু ক্ৰীমখিনি বহুত দিওঁতে মানে সেই কালাৰটো মানে দেখা নাপোৱা হৈ গৈছে, সেইকাৰণে দিয়াৰ কাৰণে বেছি ভাল হৈছে। আপোনালোকৰ কেনেকুৱা হৈছে কমেণ্ট কৰিব। আৰু মোৰ কথাখিনি কোৱাত বেছি খৰ হোৱা বুলি কয়, কিন্তু মানে কৈ যাব লাগে, তো ইমান লাহে কথা ক'ব নোৱাৰোঁ, আকৌ লাহে কথা ক'লে আপোনালোকে ক'ব ইমান লাহে কয়, সেইকাৰণে। গতিকে আজিৰ কাৰণে ভিডিঅ'টো এইখিনি আছিল, কেনে পালে কমেণ্ট কৰিব, যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আজিৰ কাৰণে বাই।